আপন দিবলৈ কি যাব লাগিব এইটো লোৱা তুমি এইখিনি কৰাৰ কাৰণে আমি লিখোৱা আনন্দিত কঠিয়া তুলি বাকি আৰু আগলৈ তুমি 2-এটা ৱৰ্ল্ড কাপ আনিলে আৰু ভাল পাম আমি মাতৃয়ে আৰু এগৰাকী সকলোকে নমস্কাৰ মোৰ বহুত ভাল লাগিছে মই একচুয়ালি ভাবা নাছিলো 2023 বহুত হৈছে কিন্তু মানে ইমান বড় হেৰি ফেমাস হোৱা নাই কিন্তু এইবাৰ যেতিয়া আমি ৱৰ্ল্ড কাপ জিতিছো আৰু বেলেগ বেলেগ জায়গা ঠাইত ঘূৰিছো আমি তো বহুতে গম পাইছে যে আমি মানে ছোৱালী মানুহ হৈ পেলাই আৰু অন্ধ হৈ পেলাই আমি কি কৰিব নোৱাৰিম তো সেইখিনি আমি কৰিব পাৰিছো তো সবৰে মানে চকু খুলি গ'ল তো মোৰ বহুত ভাল লাগিছে যেতিয়া দিল্লীৰ পৰা মই গুৱাহাটীলৈ আহিব আছিলো মোৰ লগৰীয়াহঁতে মানে চিএমক চিনি পায় যেহেতু মোবাইলত বা টিভিত দেখে কয় অসমৰ চিএম বহুত ভাল তই যাই চাচোন এবাৰ গৈছা তাৰপিছত মই কৈছো ঠিক আছে বাৰু যেতিয়া মই আহিলো যে কথা পাতিলে একদম মানে নিজৰ নিচিনাকে লাগিছে একদম বহুত ভালকে কথা পাতিলে মানে কৈছে আৰু মানে 18 তাৰিখৰ টাইমতে জয়নিং চাগে দি দিব চাকৰিটো হ'ব মানে হ'ব এইটো বছৰতে হ'ব এতিয়া মাননীয় প্ৰধানমন্ত্ৰীও অসমত আহিব চাগে তো তাৰ আগতে মানে যি হ'ব তাৰ আগতে হ'ব এতিয়া আমি তোমাক শুভেচ্ছা জ্ঞাপন কৰিছো তুমি সফলতা লাভ কৰা থ্যাংক ইউ মোৰ গৰ্ব লাগিছে মোৰ ছোৱালী এনেকা কৰিছে ৰাইজক খুশি কৰিছে অসমবাসী খুশি কৰিছে মই এইটোৱে খুশি মোৰ ছোৱালী এনেকা কৰিব মই জীৱনত ভাবা নাই মোৰ নিজৰে কল্পনা লগা নাই ছোৱালী এনেকা কৰিব বুলি এতিয়া নিজে চকু চাই পেলাই মানে হেৰি লাগিছে যে কৰিছে ৰাইজক খুশি কৰিছে আৰু কৰক অঞ্চলৰ ৰাইজে ছোৱালীক মৰম দিছে কৰি আছে চবে ভাল কৰিছে ইমানখিনি কৰিছে ভাল পাইছে চবে মৰম দিছে চবে ভাল হেৰি কৰি আছে আদৰণি জনাই আছে আজি সঁচাকৈ ভাৰতবাসীৰ কাৰণে গৌৰৱ দিন অসমবাসীৰ কাৰণে আৰু বিশেষকৈ কঠীয়াতলীবাসীৰ কাৰণে আটাইতকৈ গৌৰৱৰ দিন কাৰণ আমাৰ সকলোৰে কইনা কঠীয়াতলীৰ কইনা জীয়ৰী কইনা আমাৰ হিমু দাসে যিহেতু বিশ্ব ৱৰ্ল্ড কাপ আণ্ডাৰ-20 হিমু দাস আণ্ডাৰ-20 ব্লাইণ্ড ৱৰ্ল্ড কাপ ইতিমধ্যে তেখেত জয়ী হৈ আহিছে আৰু আজি কঠীয়াতলীবাসীয়ে যেনেদৰে দলে বলে আহি বিভিন্ন দল সংগঠন আহি তেখেতক আদৰণি জনাইছে আমি সদতীয় ছাত্ৰ সন্থা তৰফৰ পৰা তেখেতক তাইক আমি আদৰণি জনাইছোঁ ইতিমধ্যে তাই কোৱাৰ দৰে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া চাকৰি এটা দিয়াৰ কথা কৈছে আৰু লগতে 10 লাখ টকাও তেখেতক দিয়াৰ কথাটো কৈছে গতিকে আমি এই পদক্ষেপটো আদৰণি জনাইছোঁ তাই আগুৱাই যাওক কঠীয়াতলীৰ কাৰণে আকৌ তেনেকুৱা পদক বা তেনেকুৱা বিশ্বকাপ জয় হৈ আহক তাৰে আমি কামনা কৰিছোঁ